নমস্কাৰ, মোৰ নাম শ্ৰী লাকি বৰা। ইউটিউব চেনেলত মোৰ আজি প্ৰথম ভিডিঅ'। কিবা যদি ভুল হয় ক্ষমা কৰিব, প্ৰথম ভিডিঅ' কৰিছোঁ। চ' আহক আজি মোৰ কিটচেনলৈ মই আজি আপোনালোকক লৈ আহিছোঁ। কি বনাওঁ আপোনালোকে চাওক আজি। এয়া মই লৈছোঁ মেৰিগ'ল্ড বিস্কুট। আজি মই মেৰিগ'ল্ড বিস্কুটেৰে পেৰা বনাম বুলি ভাবিছোঁ। বিস্কুটখিনি আপোনালোকে এইটো টুকুৰা কৰি মিক্সিত দি ল'ব। মই ইয়াক আগতীয়াকৈ খুন্দি থৈছোঁ, মানে গুড়া কৰি থৈছোঁ। এয়া মই গুড়া কৰি থোৱাখিনি, এয়া দেখিছে নহয় কি ধুনীয়াকৈ গুড়া হৈছে। ইয়াত আপোনালোকে এনেকৈ গুড়া কৰি পেলাই তাৰপিছতে ইয়াত মিক্স কৰিব লাগিব আপোনালোকে গাখীৰৰ পাউডাৰ গাখীৰ এড কৰিছোঁ। আমুলৰ গাখীৰ পাউডাৰটো আপোনালোকে যিকোনো গাখীৰ ল'ব পাৰে। ইয়াতে মই গোটেইখিনি দি লৈছোঁ। দি লৈ পেলাই মিক্স কৰিলোঁ, ধুনীয়াকৈ মিক্স কৰি ল'ব আপোনালোকে। তাৰপিছত আপোনালোকে চেনিখিনি ধুনীয়াকৈ মিক্সিত দি গুড়া কৰি ল'ব, তেতিয়া মিশ্ৰণটো ভাল হ'ব। মই চেনিখিনি ইয়াতে দি লৈছোঁ। মিঠা যোনে যিমান খায় অনুযায়ী দি ল'ব। মই অকণ মিঠাটো বেছি খাওঁ কাৰণে অকণ মিঠাটো বেছি দিছোঁ আৰু আপোনালোকে যিমান খায় দি ল'ব মিঠা। তাৰপিছতে আপুনি এড কৰিব লাগিব ইয়াতে ঘিউ, যিকোনো ঘিউ, আপুনি গৰু ঘিউ ব্যৱহাৰ কৰিব পাৰে। মই অন্নপূৰ্ণা ঘিউ ব্যৱহাৰ কৰিছোঁ। ধুনীয়াকৈ দি ল'ব। তাৰপিছতে ঘিউখিনিও এয়া মিক্স কৰি ল'ব। ধুনীয়াকৈ মিক্স কৰি ল'ব। তাৰপিছতে অকণমান পানী আপোনালোকে কুহুমীয়া কৰি ল'ব, কুহুমীয়া গৰম পানী কৰি ল'ব। মই অকণমান গৰম পানী কৰি লৈছোঁ। তেতিয়া আপুনি অলপ অলপকৈ গৰম পানী দি অকণ অকণকৈ সানিব, ধুনীয়াকৈ মঠিব। অকণ অকণকৈ দিব, পানীটো বেছিকৈ নিদিব। অকণমানকৈ দি পেলাই আপুনি মঠিব। আৰু অকণমান দিব, এবাৰতে বহুত দি নিদিব, কমাই পেলাই মঠি থাকিব। ধুনীয়াকৈ আটা মুঠা দি ধুনীয়াকৈ এনেকৈ মঠি থাকিব। যিমান সময় মঠিব সিমানেই ভাল, যিমান মঠিব বস্তু কোমল হ'ব লাগিব। এয়া মোৰ হৈ গৈছে। এতিয়া মই লাড়ু কৰিম। তাকে যিমান জোখত, যিমানটো ডাঙৰ সৰু কৰিব বিচাৰে কৰিব, কৰি পেলাই থ'ব। দেখিছে নহয় কি ধুনীয়া হৈছে। আৰু যিমান মঠিব সিমানেই ভাল, আৰু কমকৈ মঠিলে আপোনাৰ ছাইডত ফাটি যাব, ফাটিলে গম পাব মঠাটো ভাল হোৱা নাই। এনেকৈ ধুনীয়াকৈ লাড়ু কৰিব, কৰি পেলাই এনেকৈ মাজত অকণ সোমোৱাই দিব, সোমোৱাই পেলাই এনেকৈ থৈ যাব। মোৰ পেয়াৰ ৰেডি। এতিয়া আপোনালোকে খাই পেলাই চাব পাৰে, এনেকৈ বনাই বহুত টেষ্টি হয়, বহুত ধুনীয়া হয় খাবলৈ। এতিয়া এনেকৈ খাই পেলাই চাব, চাই কেনেকুৱা লাগে মোক জনাব, কমেণ্টতো জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কাষত থকা ঘণ্টিটো বজাই দিব। তাৰপিছতে এতিয়ালৈ বাই বাই।